আজি মই বাটত পূজাত দেখা পাইছোঁ। মইহে দেখা পাইছোঁ। সি মোৰ সৰুৰে জীয়েক, এতিয়া মোক পাহৰা নাই নেকি? কি কৈছা তুমি? কি কৈছা? কালি পৰাণৰ লগত বজাৰত হাত ধৰি ঘূৰি আছিল। यार ही यार के दिल की बात जान सकता है और वो यार ये भी जानता है। বুলি মালটো মোক নিদিবি না, এইটোও মই গম পাওঁ। এইটো কথা নহয়তো, দিমতো। তেতিয়াহ'লে লৈ আহা। কি কৰি আছা? মনৰ কথা কৈ আছো, মই কি ভাবিছো তোমাক ৰ। মই 50,000 টকা লোন লৈছো, দুজনে মদ খাই পেলাই ওপৰত যাই জমদাজৰ বেটিক পটাম। আমাৰ ইফালে এসপ্তাহৰ পৰা লাইন নাই। মোৰ মোবাইলটো চাৰ্জ নথকাৰ বাবে মই হাগিব যাব পৰা নাই, সেইবাবে মোৰ পেট বিষাই আছে। পিছত আপোনালোকৰ মুখখন কিবা টেঙামলা লাগে নেকি? যদি আপোনালোকৰ তেনে ভাৱ হয়, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে শিখৰ। এইটো এটা এনেকুৱা বস্তু হয়, ইয়াৰ লগত আপুনি এটা তুলসী পেকেট পাব আৰু সেই তুলসী পেকেটটো মিক্স কৰি আপোনালোকে মিহলাই ল'ব লাগিব। ধুনীয়া কৰি মিহলাই খচখচাই ল'ব। তাৰ পিছত আপোনালোকে ভাত খাই উঠি খাই, সন্ধিয়া খাই, যেতিয়া খাই খাব পাৰিব। গতিকে আজিৰ পৰা ব্যৱহাৰ কৰক ভাত খাই উঠি কেৱল শিখৰ। শুনা সকলোৱে শুনা, তোমালোকে যদি মোক পূজাৰ লগত বিয়া নিদিয়া, তেতিয়াহ'লে মই ইয়াৰ পৰা জঁপিয়াই যাম। ৱাহ ৰাজীৱ দাদী, তুমিতো আগৰ ক্লাছত মজা পৰিছিলা। ভিডিঅ'টো মোৰ লগে আছে, চাই লো এবাৰ। দাদী, এইটো জেগাটো কৈ দিবে, মই কি জেগাত আহি পাইছোঁ ময়ে গম নাপাওঁ। কি জেগাত আহি পালোঁ, এতিয়াৰ মানুহবিলাক একো নকয়বে। ইয়াকে সুধি লওঁ ৰ। দাদী, তোমাক এটা শিখৰ আৰু বিয়াৰ খুৱাম। তুমি মোক এটা এড্ৰেছটো দি দিয়া না। এই এড্ৰেছটো কোনঠাৰ হয় দি দিয়া না। ইয়াৰ মানুহবিলাক কি বে, এড্ৰেছ ক'লে পলাই গুচি যায়। ওচৰত আয়ৰ দাউৰি গুচি গ'ল, মই দাউৰি গুচি যাওঁ। লুলু এই গাড়ী গ্ৰুম। কি হলে ভগৱান কৃষ্ণ। ইয়ে দাদী চাইড দে পিপি। কোন মরণ না দেখা না পড়ে নাকি কি লগাই দিছে তুমি? এ ভগবান, দাদী মোক ক্ষমা কৰি দে, মোৰ একো ভুল নাই। যদি তুমি বোকা চিধা তুমিহে। মোৰ সৰুৰে বন্ধু বোকা। আমি যে স্কুলত একেলগে থাকছিলো, মনত আছে না তোৰ? ও আছে বল্লে চাবা। কোন মৰণ নহা ডিষ্টাৰ্ব কৰি আছে বে? বাহ, বেটি আৰু দেউতাৰ ইমান মৰম। ক'ত দেখা পাইছা তই ইয়াত বেটি? মোৰ জীয়েকক তই বেটি বুলি কৈ আছে, লাগে নেকি তোক? মানুহ চিনি পোৱা নাই লাগে তোক?